নমস্কাৰ আনদিনাখনৰ দৰে আজিও আপোনালোকৰ বাবে লৈ আহিছোঁ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আশা কৰিছোঁ সকলোৱে ভিডিঅ'টি শেষলৈকে চাব প্ৰথম খবৰটি হৈছে 50,000 যুৱক যুৱতীয়ে পাব চাকৰি কৰোনা কেন্দ্ৰিক পৰিস্থিতিৰ মাজতে এটা ভাল খবৰ হাৰিয়ানা চৰকাৰে শেহতীয়াকৈ ঘোষণা কৰিছে যে বিগত 6টা মাহত ৰাজ্যখনৰ 50,000 যুৱক যুৱতীক বিভিন্ন চাকৰিত নিযুক্তি দিয়া হ'ব ৰাজ্য চৰকাৰে ব্যক্তিগত খণ্ডত এই 50,000 যুৱক যুৱতীক নিযুক্তি দিয়াৰ পূৰ্বে অনলাইনত প্ৰশিক্ষণ প্ৰদান কৰিব CSR অধীনত যুৱক যুৱতীসকলৰ যোগ্যতা অনুসৰি তেওঁলোকৰ পছন্দ অনুসৰি পদত নিযুক্তি দিয়াৰ বাবে চেষ্টা কৰিব চৰকাৰে ইয়াৰ পিছৰ খবৰটি হৈছে আত্মনিৰ্ভৰশীল ভাৰত এতিয়াৰে পৰা দেশৰ প্ৰতিৰক্ষাৰ ক্ষেত্ৰৰ 101 বিধ অস্ত্ৰ-শস্ত্ৰ প্ৰস্তুত কৰা হ'ব ভাৰতত দেওবাৰে 10 বজাত দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এক গুৰুত্বপূৰ্ণ ঘোষণা কৰে টুইটাৰ যোগে মন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে যে এতিয়াৰে পৰা দেশৰ প্ৰতিৰক্ষা দিশটো অৱলম্বন কৰা হ'ব আত্মনিৰ্ভৰ ভাৰতৰ মডেলত এই লক্ষ্য আগত ৰাখি এতিয়াৰে পৰা দেশৰ প্ৰতিৰক্ষা ক্ষেত্ৰৰ 101 বিধ সা-সঁজুলি অস্ত্ৰ-শস্ত্ৰ প্ৰস্তুত কৰা হ'ব ভাৰততে প্ৰতিৰক্ষা ক্ষেত্ৰতো স্বদেশী সা-সঁজুলি ব্যৱহাৰৰ কথা ঘোষণা কৰি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে আৰ্থিক পেকেজৰ সন্দৰ্ভতো এক গুৰুত্বপূৰ্ণ ঘোষণা কৰে তেওঁ ঘোষণা কৰে যে বিগত 4 বছৰৰ ভিতৰত ভাৰত প্ৰতিৰক্ষাৰ দিশত আত্মনিৰ্ভৰশীল হৈ উঠিব ইয়াৰ বাবে 4 লাখ কোটি টকা ধাৰ্য কৰা হৈছে উল্লেখ্য যে উচ্চেৰ প্ৰতিৰক্ষা মন্ত্ৰালয়েও এই 101 বিধ অস্ত্ৰ-শস্ত্ৰৰ নাম প্ৰকাশ কৰাৰ সম্ভাৱনা আছে ইয়াৰ পিছৰ খবৰটি হৈছে 15 আগষ্টৰ পিছতেই স্বাক্ষৰিত হ'ব চূড়ান্ত নগা চুক্তি নগা বিদ্ৰোহী সংগঠন NSCN মহিলা গোট আৰু ভাৰত চৰকাৰৰ মাজত কালি নতুন দিল্লীত চূড়ান্ত নগা চুক্তিৰ সন্দৰ্ভত অনুষ্ঠিত হ'বলগীয়া গুৰুত্বপূৰ্ণ বৈঠকখন বাতিল কৰা হৈছে NSCNৰ শীৰ্ষ সূত্ৰই জানিব দিয়া মতে কালি নতুন দিল্লীত নগা শান্তি আলোচনাৰ ভাৰত চৰকাৰৰ মধ্যস্থতাকাৰীৰ RN ৰবি আৰু NSCNৰ মুৰব্বী থিংগালেং মুইভাৰ নেতৃত্বৰ সামূহিক গোটৰ সৈতে চূড়ান্ত চুক্তি স্বাক্ষৰৰ প্ৰস্তুতি বৈঠকখন দুয়োপক্ষ নতুন দিল্লীত সময়মতে উপস্থিত হ'ব নোৱাৰাৰ বাবে বাতিল কৰা হয় এই বৈঠকখন অহা 15 আগষ্টৰ পিছত পুনৰ অনুষ্ঠিত হ'ব জানিব পৰা মতে উক্ত পৰৱৰ্তী বৈঠকত বিগত 7 দশক জোৰা বহু প্ৰতীক্ষিত চূড়ান্ত নগা চুক্তি স্বাক্ষৰিত হোৱা পূৰ্ণ সম্ভাৱনা আছে কাৰণ ভাৰত চৰকাৰ আৰু NSCNৰ মাজত নাগালিমৰ বাবে সুকীয়া পতাকা আৰু সংবিধান বিষয় দুটাৰ নিষ্পত্তি হ'বলৈ বাকী থকাৰ বিপৰীতে আটাইবোৰ বিষয় সহমত উপনীত হৈ ইতিমধ্যে চুক্তিৰ ফাইনেল ড্ৰাফ্ট অৰ্থাৎ চূড়ান্ত খচৰা সম্পূৰ্ণ কৰি তুলিছে উল্লেখযোগ্য যে NSCNৰ মুৰব্বী থিংগালেং মুইভা সম্প্ৰতি স্বাস্থ্য ভালে নথকাৰ বাবে যোৱা 16 জুলাইৰ ডিমাপুৰৰ শান্তি আলোচনাও বাতিল কৰা হৈছিল ইফালে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৱাশ্বিংটন ডিচিত ৰাষ্ট্ৰসংঘৰ অপ্ৰকাশিত ৰাষ্ট্ৰসমূহৰ প্ৰতিনিধি অৰ্থাৎ UNPOৰ 15 সংখ্যক ভাৰ্চুৱেল কনফাৰেন্স NSCNIMৰ প্ৰতিনিধিয়ে নগা আৰু ভাৰত চৰকাৰৰ মাজত ৰাজনৈতিক সমস্যাৰ সমাধানৰ বাবে আন্তৰ্জাতিক সম্প্ৰদায়ক আহ্বান জনাইছিল ইয়াৰ পিছত UNPOয়ে ভাৰত চৰকাৰ আৰু NSCNৰ মাজত চলি থকা নগা ৰাজনৈতিক সমস্যাৰ সমাধানৰ বাবে সমৰ্থন আগবঢ়ায় ইয়াৰ পিছৰ খবৰটি হৈছে বিশ্বৰ চতুৰ্থ ধনী ব্যক্তি মুকেশ আম্বানী বিশ্বৰ চতুৰ্থ ধনী ব্যক্তি হিচাপে স্থান লাভ কৰিছে ৰিলায়েন্স উদ্যোগৰ অধ্যক্ষ মুকেশ আম্বানীয়ে ইউৰোপৰ সবাতোকৈ ধনী বাৰ্নাৰ্ড আৰ্নল্টক চেৰ পেলাই তেওঁ চতুৰ্থ স্থান দখল কৰিবলৈ সক্ষম হৈছে ব্লুমবাৰ্গ ইণ্ডেক্সৰ তথ্য অনুসৰি ৰিলায়েন্স উদ্যোগৰ অধ্যক্ষগৰাকীৰ বৰ্তমান সম্পত্তিৰ পৰিমাণ হৈছে $8,060 কোটি এই বৰ্ষত তেওঁৰ সম্পত্তি $2,200 কোটি বৃদ্ধি পোৱাৰ পাছত ধনী ব্যক্তিৰ তালিকাত আম্বানীৰ স্থান উন্নীত হৈছে দেশৰ সকলোতকৈ ধনী ব্যক্তি আম্বানীয়ে বিগত কেইবাটাও সপ্তাহত আন কেইবাগৰাকীও ধনাঢ্যক চেৰ পেলাবলৈ সক্ষম হৈছে এইসকলৰ ভিতৰত হৈছে এলন মাস্ক এলফাবেট ইনকৰ সহ প্ৰতিষ্ঠাপক চাৰ্গে ব্ৰিন আৰু লেৰী পেজ উল্লেখ্য যে যোৱা মাৰ্চত ৰিলায়েন্স উদ্যোগৰ ডিজিটেল খণ্ডই বৃহৎ পৰিমাণৰ বিনিয়োগ লাভ কৰিবলৈ সক্ষম হৈছিল ফেচবুক আৰু গুগলৰ দৰে বৃহৎ প্ৰতিষ্ঠানেও ৰিলায়েন্স উদ্যোগত বিনিয়োগ কৰিছে
শেহতীয়াকৈ কোভিড-19ৰ বাবে সৃষ্টি হোৱা সামগ্ৰিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মুকেশ আম্বানীয়ে ই-বাণিজ্যিক সৰ্বাধিক গুৰুত্ব আৰোপ কৰিছে, যাৰ জৰিয়তে ভাৰতৰ ভিতৰত ৰিলায়েন্সে ডিজিটেল ব্যৱসায়ৰ ক্ষেত্ৰত দ্ৰুত বিকশিত প্ৰতিষ্ঠান হিচাপে স্থান লাভ কৰিবলৈ সক্ষম হৈছে। উল্লেখ্য যে বিশ্বৰ 5গৰাকী ধনাঢ্য ব্যক্তিৰ ভিতৰত সৰ্বাধিক লোকচানৰ সন্মুখীন হৈছে ফ্ৰান্সৰ সৰ্বাধিক ধনী বাৰ্নাৰ্ড আৰ্নলট। তেওঁৰ সম্পত্তিৰ পৰিমাণ 8,020 কোটি ডলাৰৰ পৰা 2,510 কোটি ডলাৰলৈ হ্ৰাস পাইছে। ইয়াৰ পিছৰ খবৰটি হৈছে গুৱাহাটীত কৰোনা ৰোগী থাকিব পাৰিব ঘৰতে, হিমন্ত বিশ্ব শৰ্মাৰ টুইট। টুইটাৰ যোগে দেওবাৰে কিছু সকাহৰ খবৰ দিলে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 10 আগষ্টৰ পৰা গুৱাহাটীত ঘৰতে থাকিব পাৰিব কৰোনা আক্ৰান্ত। হোম আইচলেশ্যনত থকাসকলক যোগান ধৰিব প্ৰয়োজনীয় ঔষধ, অক্সিমিটাৰ। ইয়াৰ লগতে 104 ফোনৰ জৰিয়তে এইসমূহ সুবিধা পাব। প্ৰথমে গুৱাহাটীত আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ আন প্ৰান্ততো কৰিব এই সকলো সুবিধা প্ৰদানৰ চিন্তা।